নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। যিহেতু ঘৰত আছিলোঁ আৰু ঘৰত থাকিলে অকণমান ফুৰা মানে হয়েই, আৰু ভাইটিৰ লগত অকণমান ওলাই আহিলোঁ। পিছে ক'লৈ যাওঁ আপোনালোকে অকণমান পাছত জানিব। আৰু কি হ'ব, বতৰ হ'ল এয়া, কি ভিডিঅ' বনাম আৰু ৰিলছ বনাম বুলি ভাবি আহিছিলোঁ। ভাবিছিলোঁ কিন্তু বতৰটোহে বেয়া কৰিলে। আমি আহোঁতে ভালেই আছিলে বতৰ, কিন্তু এতিয়া ইয়াত বেয়া কৰিছে, বেয়া লাগিছে। বৰষুণটো নিদিলেই হ'ল আৰু আহক এতিয়া আমি চাওঁগৈ। আৰু এয়া বাবুক একে ডিঙিত কাপোৰ এখন মাৰি আহিছোঁ, যিহেতু তাৰ তেনেকৈ বাইকত উঠা অভ্যাসো নাই আৰু গাটো বিশেষ মানে অকণমান কাহ হোৱা দি হৈ আছে। আৰু ভিতৰত সোমাবলৈ নাপালে, বৰষুণ দিলেই। আৰুনো এতিয়া কি কৰিম, চাঙৰ ওপৰত বহি এয়াকে পঢ়ি আছোঁ আৰু এয়াই হৈছে কাৰ্বি ব্লগ। আৰু বৰষুণটো অকণমান কমাত আকৌ ওলাই আহিছোঁ বাবুৱে খেলক বুলি। সি যে ইমান ভাল পাইছে নহয়, পানী যে বহুত বেছি ভাল পায়, জঁপিয়াই জঁপিয়াই। সেয়াই আৰু আকৌ বৰষুণটো মানে অকণ কমিলে আকৌ ওলাই আহিছোঁ। এয়াই হৈছে মানে এয়া একদম ধুনীয়া ধুনীয়া আছিলে ঠাইখিনি, কিন্তু উপায় নাই, বৰষুণ। আৰু এয়া কাৰ্বি ব্লগ। আচলতে আগতে এবাৰ আহিছোঁ আৰু এইবাৰ 2 নম্বৰ বাৰ। আগতে আহোঁতে বৰষুণ নাছিলে, এবাৰ বৰষুণ, কিনো কৰিব আৰু উপায় নাই। আৰু কমোতেই মানে ফটো আৰু ভিডিঅ'খিনি কৰি লোৱা হ'ল। আৰু ইয়াত এটা বস্তু ভাল লাগে, গোটেইখিনি বাঁহৰে তেওঁলোকে তৈয়াৰ কৰিছে। আৰু আপোনালোকে দেখিছেই হয়তো ভিডিঅ'ত, মই দেখুৱাইছোৱেই। আৰু এতিয়া যাওঁগৈ, যিহেতু বতৰটো বেয়া। বাবুক কিবা এটা খুৱাই ল'লোঁ আৰু লৈ যাওঁ। এইবাৰ বাইকতে আহিছোঁ, অকণমান দূৰো হয় বাৰু, ঘৰৰ পৰা বিশেষ ওচৰো নহয়। তথাপিতো কেতিয়াবা বাইকত গৈও ভাল লাগে, সেইবাবে আহিলোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ। পালোহি আৰু ঘৰ। ইয়াৰ আগৰ ঘৰ পালোহি। ইয়াত আকৌ ইমান ৰ'দ, তাত বৰষুণ, ইয়াত ৰ'দ। মাজৰ ৰাস্তাখিনি বহুত বেছি ভাল লাগিলে, তাত বৰষুণো নাই, ৰ'দো নাই।